ফাষ্ট ফুড আহাৰ গ্ৰহণ কৰি আপুনি ভাল পায় নেকি? উৎকৃষ্টতম সুস্বাদু খাদ্যৰ জুতি লোৱাৰ হেঁপাহ আছে নেকি আপোনাৰো? দক্ষিণ কামৰূপৰ ভাগৱতীপাৰাত মোহময়ী অভিনেত্ৰী ভ্ৰান্তি মেধি 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত মুকলি কৰিলে লখিমী হোটেল এণ্ড ৰেষ্টুৰেণ্ট। ভাতৃত্ববোধৰ এক অনন্য নিদৰ্শন দাঙি ধৰা বিশিষ্ট যুৱ ব্যৱসায়ী খৰ্গেশ্বৰ কলিতা ওৰফে ভাইটি আৰু যুগলনাথৰ দ্বৈত প্ৰচেষ্টাত প্ৰাণ পাই উঠা উক্ত হোটেল আৰু ৰেষ্টুৰেণ্টত গ্ৰাহকে ল'ব পাৰিব বহুতো সুস্বাদু খাদ্যৰ জুতি। দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ পৰা নাতি দূৰত অৱস্থিত ভাগৱতীপাৰা ৰিলায়েন্স পেট্ৰল পাম্পৰ নিচেই ওচৰত তথা JS মটৰ্ছৰ সন্মুখত মুকলি কৰা লখিমী হোটেল এণ্ড ৰেষ্টুৰেণ্টখন আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে অসমৰ জনপ্ৰিয় অভিনেত্ৰী ভ্ৰান্তি মেধিয়ে। হোটেলখনৰ স্বত্বাধিকাৰী খৰ্গেশ্বৰ কলিতা ওৰফে ভাইটি আৰু যুগলনাথে জনোৱা অনুসৰি উক্ত হোটেলত গ্ৰাহকে লাভ কৰিব থলুৱা খাদ্য সম্ভাৰৰ উপৰিও চাওমিন, ম'ম', ফ্ৰাইড ৰাইচকে ধৰি আৰু বিভিন্ন সুস্বাদু আহাৰ। দিনটোৰ 24 ঘণ্টাই গ্ৰাহকক খাদ্যৰ যোগান ধৰিবলৈ সাজু হোৱা লখিমী হোটেল এণ্ড ৰেষ্টুৰেণ্টলৈ গ্ৰাহকক আদৰণি জনালে অভিনেত্ৰী ভ্ৰান্তি মেধিয়ে। পোনপ্ৰথমে মই সমূহ অসমবাসীক বা ইয়াত উপস্থিত সকলোকে অলপ আগতীয়াকৈ শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু এই পূজাৰ লগত সংগতি ৰাখিয়ে হ'ব, কাৰণ পূজালৈ আৰু কেইটামান দিনহে বাকী আছে। ভাইটি আৰু যুগলা তেখেত দুইজনৰ প্ৰচেষ্টাত লখিমী হোটেল এণ্ড ৰেষ্টুৰেণ্টৰ আজি যি শুভাৰম্ভণি আছিলে, মোৰ আহি খুব ভাল লাগিল। আৰু ভাল লাগিছে কাৰণ যিহেতু আমাৰ অসমীয়াসকলে যেতিয়া কিবা ব্যৱসায় কৰিবলৈ লয় তেতিয়া হয়তো আমাৰ অসমৰ বাবে গৌৰৱ হয়। কাৰণ আগতে এষাৰ কথা আছিল যে অসমীয়া মানুহে মানে ব্যৱসায় কৰিব নাজানে, কিন্তু এতিয়া সম্পূৰ্ণ মানে বিপৰীত হৈছে এইখিনি কথা। কাৰণ বহুত ঠাইতে অসমীয়া মানুহে সদায় চেষ্টা কৰি আছে আৰু সদায় সফল হৈ আছে। আশা কৰিছোঁ পূজাৰ সময় সকলোৱে আপোনালোকে যদি আশীৰ্বাদ কৰে, বিশেষকৈ মই ওচৰৰখিনি কৈছোঁ, যিখিনি ইয়াৰ এইফালে অহা যোৱা কৰে, আপোনালোক আহক আৰু সফলত সহায় কৰক। আপোনালোকৰ আশীৰ্বাদ লাগিব, মৰম লাগিব, আৰু লখিমী হোটেল এণ্ড ৰেষ্টুৰেণ্ট সফল হওক, মানে ইয়াৰ পৰা সকলোৱে ভাল ভাল খাদ্য খাওক। কেমেৰাৰ আভাসটো অলপ বেলেগ হয়। কেমেৰাত মই এতিয়াও শ্বুটিঙৰ পৰাই আহিছোঁ, কিন্তু হঠাৎ কেতিয়াবা কিছুমান চিটুৱেশ্যন হয়। আমাৰ যিজন মোৰ এগেইনষ্টে কৰিছিলে তেওঁৰ অকণ হস্পিটেল যাবলগীয়া হ'ল, গতিকে চিটুৱেশ্যন তেনেকুৱা হয়, আমি অডিয়েঞ্চক নাপাওঁ। শ্বুটিং কৰোঁ, কেতিয়াবা তাতো খুব দৌৰাদৌৰি হয়। কেতিয়াবা এদিন শ্বুটিং কৰিছোঁ, 10 দিন পিছত টেলিকাষ্ট হয়। আৰু তাত মানুহে যিহেতু দূৰৰ পৰা দেখা পায়, আমি তেওঁলোকৰ মনোভাৱবিলাক গম নাপাওঁ। কিন্তু যেতিয়া থিয়েটাৰত আছিলোঁ, এই ৰাইজৰ সঁহাৰিখিনি সন্মুখৰ পৰাই পাওঁ, কিন্তু এটা গেপ থাকে তথাপিও ষ্টেজ আৰু অডিয়েঞ্চৰ মাজত। কিন্তু এতিয়া যেনেকৈ আহোঁ, এতিয়া মোৰ ওচৰত সকলো আছে, মই অহাৰ লগে লগে অকণমানিজনী আহিছে, গতিকে সেইটো এটা বেলেগ আমেজ, খুব ভাল লাগে। আৰু সেই মৰমবোৰ বুজি পোৱা যায়। আৰু মই এইখিনিতে ক্ষমাপ্ৰাৰ্থী সকলোকে। মই আজি অলপ কিছু মানে ব্যক্তিগত কাৰণত অকণমান দেৰি হ'ল, তাৰ বাবে ক্ষমাপ্ৰাৰ্থী। আৰু বাকী থাকিলে আপোনাৰ প্ৰশ্নটোৰ উত্তৰ, ৰাইজক এনেকৈ পায় আৰু সদায় পাবলৈ মন যায়, এনেকৈ ভাল লাগে। মই এখন ছবি কৰি আছোঁ, অগ্নিবীৰ, খুব সোনকালে অসমবাসীৰ মাজলৈ আহিব। কাকা বুলি এখন ছবি শ্বুটিং হৈ গ'ল, কমপ্লিট হৈয়ে গ'ল, সেইখনৰ ডাবিং মিউজিক চলি আছে। বাকী চিৰিয়েল এখন কৰিছোঁ, পল অনুপল। তাৰপিছত আৰু এখন বেংগলী চিনেমাও কৰিছিলোঁ, সেইখন এতিয়া ৰিলিজ চাগে অহা বছৰলৈকে হ'ব। আৰু তেনেকৈ ব্যস্ততাখিনি আছে আৰু। ধন্যবাদ। মই পোনপ্ৰথমে আমাৰ শুভাকাংক্ষী চেনেল ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মই যিখন মানে এখন লখিমী ৰেষ্টুৰেণ্ট হোটেল খুলিম বুলি ভাবিছোঁ, তাত মই যথেষ্ট আশাবাদী। সমাজৰ পৰা, ৰাইজৰ পৰা মই বহুত মানে সঁহাৰি পাম। আৰু মই অন্যতকৈ অলপ বেলেগ প্ৰচেষ্টাৰে মই হোটেলখন বনাম বুলি ভাবিছোঁ। গতিকে ৰাইজে যদি মানে হেৰি কৰে, তেতিয়া নিশ্চয় মই উপকৃত হ'ম। কেমেৰা পাৰ্চন গৌতম জ্যোতিৰ সহযোগত মিৰ্জা প্ৰমণ সাগৰৰ ৰিপৰ্ট, অসম নিউজ 365।